আমাৰ BTR চৰকাৰৰ হৈ মোৰ লগত উপস্থিত আছে আমাৰ সন্মানীয় EM কুমাৰ দে ডাঙৰীয়া তথা আমাৰ গভৰ্ণমেণ্ট ওৱান অফ দি গভৰ্ণমেণ্ট স্প'ক্স পাৰ্চন আৰু লগতে OSG2 অনাৰেবল CEM ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়া। তো BTR চৰকাৰৰ হৈ আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ জৰিয়তে আমি সমূহ BTR-বাসী ৰাইজক জনাব বিচাৰিছোঁ। কেইটামান ভাল খবৰ আছে, সেই খবৰটো অকণমান আগত ক'ব বিচাৰিছোঁ যে আমাৰ যিটো বড়োলেণ্ড পিচ একৰ্ড যিটো শান্তি চুক্তি হৈছিল তাৰ দফা 6.3 মৰ্মে বিভিন্ন আমাৰ যিবিলাক ভেঞ্চাৰ ডিগ্ৰী কলেজেছ আছিল বা ইনষ্টিটিউশ্যনসকল আছিল তেখেতসকলক সেইবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা প্ৰভিজন আছিলে আৰু সেই মৰ্মে আজি আপোনালোকক জনাই আমি সুখী হৈছোঁ যে 259 টিচিং এণ্ড নন টিচিং এটা পোষ্ট বা ষ্টাফ তেখেতসকলক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে এটা সিদ্ধান্ত অলৰেডি গ্ৰহণ কৰা হৈছে, এটা অৰ্ডাৰো ওলাই গ'ল আৰু এইটো হৈছে ইন পাৰ্চিয়েল ফুলফিলমেণ্ট অফ দি বড়ো পিচ একৰ্ড 2020 আৰু সেই মৰ্মে আমাৰ 10খন কলেজ এতিয়া প্ৰভিঞ্চিয়েলাইজ হৈছে বুলি আমি ঘোষণা কৰিছোঁ আৰু লগতে 259 অল টুগেডাৰ বোথ টিচিং এণ্ড নন টিচিং ষ্টাফৰ তেখেতসকলৰ চাকৰিটো আমি ঘোষণা কৰিছোঁ। তো এইটো এটা ভাল খবৰ হৈছে আৰু এইটোৰ জৰিয়তে বিশেষকৈ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ BTR EMসকল আৰু বিশেষকৈ যিসকল ছিগনেটাৰী অৰ্গেনাইজেশ্যনসকল আছিলে, নিখিল বড়ো ছাত্ৰ সন্থা UBPO আৰু ফৰ্মাৰ লিডাৰ্ছ অফ NDFB তেখেতসকলৰ গোটেইকেইজনৰ প্ৰচেষ্টাত এইখন কাম আগবাঢ়ি গৈছে আৰু লগতে এইটো ফাৰ্ষ্ট ফেজ হিচাপত ধৰিব লাগিব। ফেষ্ট মেনাৰত আমি জানো যে অলমষ্ট 26 তেনেকুৱা ভেঞ্চাৰ কলেজেছ আছিলে, ডিগ্ৰী কলেজেছসকল আছিলে। তো তাৰ ভিতৰত 10খন যিবিলাক কলেজ এতিয়া প্ৰভিঞ্চিয়েলাইজ হৈ গ'ল বুলি ঘোষণা কৰিব বিচাৰিছোঁ, সেইখনৰ নাম আপোনালোকৰ সন্মুখত গাই দিব বিচাৰিছোঁ। কিন্তু গাই দিয়াৰ আগত আমি ক'ব বিচাৰিছোঁ যে বাকী যিকেইটা কলেজ থাকি যাব তেখেতসকলকো আমি ফেষ্ট মেনাৰত কামবিলাক আগবাঢ়ি আছে, কথাবিলাক চলি আছে। আমি ষ্টেট গভৰ্ণমেণ্টৰ লগত মেটাৰটো আকৌ টেক আপ কৰি আছোঁ। তো সেই বাকী কলেজেছবিলাকো অন দ্য প্ৰচেছ আছে, তেখেতসকলেও চিন্তা কৰাৰ দৰকাৰ নাই। এইটো কলেজ প্ৰভিঞ্চিয়েলাইজ হ'ল। সেইকেইটা হৈছে 1 নম্বৰত তামোলপুৰ কলেজ তামোলপুৰ, 2য় নম্বৰত আছে ডিমাকুছী কলেজ ডিমাকুছী ওদালগুৰি, 3য় নম্বৰত আছে মুছলপুৰ কলেজ মুছলপুৰ বাক্সা জিলা, 4ৰ্থ নম্বৰত তামোলপুৰ ডিগ্ৰী কলেজ বৰখোপা তামোলপুৰ জিলা, 5 নম্বৰত আছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজ টিপকাই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, 6 নম্বৰত আছে বড়োবাজাৰ কলেজ বড়োবাজাৰ ডিষ্ট্ৰিক্ট চিৰাং, 7 নম্বৰত আছে ভেৰগাঁও কলেজ ভেৰগাঁও ডিষ্ট্ৰিক্ট ওদালগুৰি, 8 নম্বৰত আছে জমদুৱাৰ কলেজ জমদুৱাৰ জিলা কোকৰাঝাৰ, 9 নম্বৰত আছে কোকলাবাৰী চাপাগুৰি কলেজ হাজোৱা বাক্সা জিলা আৰু 10 নম্বৰত আছে ৰুণিখাটা কলেজ ৰুণিখাটা জিলা চিৰাং। তো এইকেইটা কলেজ আমি ঘোষণা কৰিছোঁ আজি যে প্ৰভিঞ্চিয়েলাইজ হ'ল বুলি আৰু এইটো ফাৰ্ষ্ট ফেজ হিচাপত। আৰু তাৰ ভিতৰত যিটো আমি ক'লোঁ যে 259 টিচিং এণ্ড নন টিচিং ষ্টাফ যিসকল আজি প্ৰভিঞ্চিয়েলাইজ হ'ল, তো তেখেতসকলৰ ভিতৰত 79 এছিষ্টেণ্ট প্ৰফেচাৰ্ছ আছে, 65 টিউটাৰ্ছ আছে, 108জন এডমিনিষ্ট্ৰেশ্যন ষ্টাফ আছে আৰু 7জন অফিচ ষ্টাফ আছে এজ টিউটাৰ্ছ। তো তেখেতসকলক ডিটেইলছটো আমি আপোনালোকক প্ৰভাইড কৰিম, গোটেইখিনি ডিটেইলছ আছে। তো এইটো হৈছে প্ৰথম এটা ভাল খবৰ, সুখবৰ BTR চৰকাৰ হৈ আপোনালোকক সকলো BTR-বাসী ৰাইজক আমি জনাব বিচাৰিছোঁ। এইটো BTR চৰকাৰ ফালৰ পৰা এনেকুৱা এটা খবৰ ওলাই আছিলে বা বিশেষকৈ বিৰোধীসকলে বহুত প্ৰচাৰ কৰিছে, এইটো বহুত এটা প্ৰপেগেণ্ডা চলাইছে যে আমি BTR চৰকাৰে ভালখন চৰকাৰ চলাব পৰা নাই আৰু সেই হিচাপে 15খন না 16খন আমাৰ ডিপাৰ্টমেণ্ট আমি DC-বিলাকক হেণ্ড অভাৰ কৰিছোঁ, যাৰ মানে অসম ষ্টেটক আমি হেণ্ড অভাৰ কৰিছোঁ, তেনেকুৱা এটা কথা ওলাইছিল বা অপজিশ্যনবিলাকে এটা প্ৰপেগেণ্ডা চলাব বিচাৰিছিল। কিন্তু আপোনালোকক আমি ক্লিয়াৰ এটা কথা ক'ব বিচাৰিছোঁ যে যিটো 3rd বড়ো পিচ একৰ্ড হৈছিল তাতে যিটো মেমৰেণ্ডাম অফ ছেটেলমেণ্ট যিটো কপি আছে, এইখন কপিত যদি আপোনালোকে চাই ইয়াত 4.6 যিটো দফা আছে তাত ক্লিয়াৰ কাট কেইটামান কথা লিখা আছে যিটো মই গাই দিব বিচাৰিছোঁ। ইয়াত লিখা আছিল যে ডেপুটি কমিশ্যনাৰ্ছ ইন BTAD will report to Chief Executive Member of BTC through Chief Executive Officer মানে Principal Secretary in respect of all developmental activities in their districts with regard to responsibilities assigned to them by BTC.
তো ইয়াত 4.6 ক্লজত একদম স্পষ্ট লিখা আছে যে ডেপুটি কমিশনাৰসকলে বা ডিচিসকলে তেখেতসকলে ডাইৰেক্টলি আমাৰ চিফ মহোদয়ক BTR প্ৰধান মহোদয়ক ৰিপৰ্ট কৰিব আৰু এই দফাটো যিহেতু লিখা আছে এইটো সম্পূৰ্ণ কৰাৰ কাৰণে এক নম্বৰ কথা আৰু কিয় দৰকাৰ পৰিল সেইটোও মই আপোনালোকক কৈ আছোঁ যে প্ৰিভিয়াছ গভৰ্ণমেণ্টৰ টাইমত বহুত ধৰণৰ এন'মেলিজ আছিলে প্ৰিভিয়াছ গভৰ্ণমেণ্টৰ টাইমত ডিচিসকল বিশেষকৈ IAS অফিচাৰ্ছসকল যিবিলাক আহে এটা কেপাবিলিটি তেখেতসকলৰ থাকে বাট এপাৰ্ট ফ্ৰম ল' এণ্ড অৰ্ডাৰ তেখেতসকলক একো দায়িত্ব দিয়া হোৱা নাছিলে তো ইমান এটা কেপাচিটি থকা কোৱালিটি থকা অফিচাৰ এনেই পৰি থাকিছিল আৰু সেইকাৰণে সেইখন মানে তেখেতসকলে ডেভেলপমেণ্টেল কাম কি হৈ আছে সেই কাম কাজবিলাকক মনিটৰ কৰিব পৰা নাছিলে আৰু সেই হিচাপত প্ৰিভিয়াছ গভৰ্ণমেণ্টৰ টাইমত বহুত এডভান্টেজ লোৱা হৈছিল যে বহুতখিনি এন'মেলিজ হৈছিলে বহুত কৰাপশ্যন হৈছিলে বহুত অফিচাৰখিনি মানে গুৱাহাটীৰ পৰা অফিচ কৰি আছিলে তেখেতসকলে বহুত দিন অফিচ অহা নাছিলে সেইবিলাক মনিটৰ কৰাৰ কাৰণে কোনো মানুহেই নাছিল তো এইবিলাক এন'মেলিজ যিটো আমি চাইছোঁ বিভিন্ন স্কিম ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বহুত কম্প্ৰমাইজ হৈছিল কোৱালিটিত এইবিলাক কথা চিন্তা কৰি আমাৰ এইখন একৰ্ডত তেখেতসকলক এটা দায়িত্ব দিয়াৰ কাৰণে এটা প্ৰভিজন ৰখা হৈছিল সেই হিচাপে আমাৰ BTR চৰকাৰ যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এটা চৰকাৰ গঠন হ'ল সেই চৰকাৰ গঠন হোৱাৰ লগে লগে তেখেতসকলক এটা দায়িত্ব দিয়া হ'ল যিহেতু তেখেতসকলক এজ এ ছেক্ৰেটাৰী অফ BTR তেখেতসকলক ডিক্লেয়াৰ কৰা হ'ল যে তেখেতসকলে BTCৰ ছেক্ৰেটাৰী হৈ থাকিব প্ৰত্যেকজন ডিচিয়ে আৰু তেখেতসকলে বিশেষ কেইটামান ডিপাৰ্টমেণ্টৰ কাম কাজবিলাক কি ধৰণে হৈ আছে সেইবিলাক মনিটৰ কৰিব আৰু তাৰ লগত কৰিব তো মেইনলি ডেভেলপমেণ্টেল ৰিলেটেড তেখেতসকলে BTCৰ লগত থাকিব আৰু CEMক ৰিপৰ্ট কৰিব সেইটো এটা কথা হ'ল আৰু বাকী ল' এণ্ড অৰ্ডাৰটোৰ ক্ষেত্ৰত তেখেতসকলে ষ্টেটৰ লগত থাকিব তো সেই কথাটো আমি যেতিয়া ডিক্লেয়াৰ কৰিছিলোঁ এইটো আমাৰ 4 জুন 2021 চনত এটা অৰ্ডাৰ ওলাইছিল আৰু সেই অৰ্ডাৰ মৰ্মেই কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰিৰ ডেপুটি কমিশনাৰসকলক এইখন দায়িত্ব দিয়া হৈছিলে কিন্তু আমাৰ অপজিশ্যনসকলে যি এটা প্ৰপেগেণ্ডা চলালে ৰাইজক এটা বিপথে পৰিচালিত কৰিব বিচাৰিলে যে BTR চৰকাৰে নিজে চৰকাৰ চলাব পৰা নাই আৰু সেইকাৰণে ডিচিসকলক ইনভলভ কৰিছে মানে ষ্টেটক চাৰেণ্ডাৰ কৰিছে এইটো কথা কোনো নহয় আমি এই 3 বছৰত তেখেতসকলক কি ধৰণে তেখেতসকলৰ কেপাচিটি কোৱালিটিটো কি ধৰণে ব্যৱহাৰ কৰিব লাগে বহুত বস্তু ষ্ট্ৰীমলাইন কৰিব লাগিছিল সেইবিলাক ষ্ট্ৰীমলাইন এতিয়া এই 3 বছৰত কৰা হ'ল আৰু বহুতখিনি এতিয়া ট্ৰেকত আহি গ'ল এতিয়া কৰাপশ্যন বহুত মিনিমাইজ হৈ গ'ল ক'ত যদি তেনেকুৱা আমি দেখা পাওঁ সেইটো ষ্ট্ৰিক্ট একশ্যন ল'বলৈ আমি ৰেডি বা সাজু আৰু বহুতখিনি কাম কাজ এতিয়া অলমষ্ট ছিষ্টেমত আহি গৈছে ষ্ট্ৰীমলাইন হৈ গৈছে তো সেই মৰ্মে আজি আপোনালোকৰ সন্মুখত আমি ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে এটা অৰ্ডাৰ ওলাই গ'ল যিহেতু এই 3 বছৰত আমি ডিচিবিলাকৰ সহায় লৈ বহুতখিনি কাম কাজ যিহেতু ষ্ট্ৰীমলাইন হৈ গ'ল এজ পাৰ দি মেমৰেণ্ডাম অফ ছেটেলমেণ্ট যিটো ক্ল'জ 4.6 তেখেতসকলে ছেক্ৰেটাৰী হিচাপত কণ্টিনিউ কৰিব আমাৰ মানে CM ছাৰক চিফ ছাৰক তেখেতসকলে ৰিপৰ্টিং কৰি থাকিব কিন্তু যি অৰ্ডাৰ এটা ওলাইছিল 4 জুন 2021 যে তেখেতসকলক ডেভেলপমেণ্টেল কাম আৰু লগতে ছুপাৰভাইজ কৰিবলৈ আৰু স্কিমবিলাক যাতে ভালকৈ ইমপ্লিমেণ্ট হয় সেইটো যিটো অৰ্ডাৰ ওলাইছিল সেই অৰ্ডাৰটো যিহেতু আমাৰ বহুত কাম কাজ ষ্ট্ৰীমলাইন হৈ গ'ল সেই অৰ্ডাৰটো এতিয়া আমি 27 ডিচেম্বৰত আমাৰ এটা অৰ্ডাৰ এতিয়া ওলাই গ'ল যে যিমানখিনি তেখেতসকলক দায়িত্ব দিয়া হৈছিল টু ছুপাৰভাইজ এণ্ড মনিটৰ দ্য স্কিমছ তো তেখেতসকলক যিখিনি দায়িত্ব দিয়া হৈছিল সেই দায়িত্বটোৰ পৰা আমি তেখেতসকলক অব্যাহতি দিছোঁ বা তেখেতসকলক আমি ৰিলিজ কৰিলোঁ ছেক্ৰেটাৰী হিচাপত তেখেতসকলে কণ্টিনিউ কৰিব কিন্তু 15টা ডিপাৰ্টমেণ্টৰ আৰু 16 নম্বৰত আছিলে এনি আদাৰ ৰেছপনচিবিলিটিজ তো টোটাল 16টা আছে যিখিনি তেখেতসকলক দায়িত্ব দিয়া হৈছিল তাৰ পৰা আমি তেখেতসকলক অব্যাহতি দিছোঁ বা ৰিলিজ দিছোঁ তো সেইটোৰ কাৰণে যিহেতু আমাৰ মেক্সিমাম এতিয়া কাম কাজবিলাক ষ্ট্ৰীমলাইন হৈ গ'ল সেইটো আপোনালোকৰ জৰিয়তে এতিয়া ক'ব বিচাৰিছোঁ আমাৰ আৰু এটা ভাল খবৰ আছে যিটো আপোনালোকক ক'ব বিচাৰিছোঁ সেইটো হৈছে যে আমাৰ 1216টা পোষ্ট ফৰ এলিমেণ্টাৰী টিচাৰ্ছ এইটো 1216 জনৰ পোষ্টটো এলিমেণ্টাৰী টিচাৰ্ছবিলাকৰ কাৰণে অতি শীঘ্ৰে এইটো আমি এনাউন্স কৰিম BTR চৰকাৰে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে তেখেতসকলে মানে এনাউন্স কৰিব সেইটোৰ এডভাৰটাইজমেণ্টো দিয়া হ'ব ফিল আপ কৰাৰ কাৰণে এই পোষ্টকেইটা আৰু এইটোৰ জৰিয়তে বহুতখিনি আমাৰ গভৰ্ণমেণ্ট বা প্ৰভিঞ্চিয়েলাইজ এলিমেণ্টাৰী স্কুলছবিলাকত শিক্ষা অনুষ্ঠানবিলাকত যিটো টিচাৰৰ এটা গেপ হৈছে
সেই গেপটো বহুতখিনি আমাৰ মিনিমাইজ হৈ যাব আৰু বহুতখিনি আমাৰ সমস্যাখিনি এড্ৰেছ হৈ যাব তো স্কুলৰ ক্ষেত্ৰত যিখিনি টিচাৰৰ অভাৱ হৈ আছিল অতি শীঘ্ৰে সেইটো আমাৰ BTR চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এনাউন্স কৰিব 1216 জনৰ এটা পোষ্ট অলৰেডি SIU হৈ গ'ল এতিয়া আমি খালি অফিচিয়েল অৰ্ডাৰটো পোৱাৰ বাকী আছে সেইটো পালেই আমাৰ এনাউন্সমেণ্টটো হৈ যাব সেইটো এটা ভাল খবৰ সুখবৰ আমাৰ যিমানকেইটাই ৰৈ আছে বহুত দিনৰ পৰা তেখেতসকলে বিভিন্ন ছ'চিয়েল মিডিয়াত লিখি থাকে তেখেতসকলৰ কাৰণে এইটো ভাল খবৰ আমি দিব বিচাৰিছোঁ বাকী আমাৰ দুটা লেণ্ডমাৰ্ক এটা ডিচিশ্যন বা এটা ৰেজুলেশ্যন আজি প্ৰস্তাৱ আকাৰে লোৱা হৈছিল আজি আমাৰ BTCৰ যিটো এছেম্বলি ছেশ্যন আছিলে সেইখন ছেশ্যনত দুটা প্ৰস্তাৱ আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আনিছিলে আৰু সেইটো ক'ব লাগিব এটা বহুত ধুনীয়া প্ৰস্তাৱ আৰু সেইখনক আমাৰ সকলো যিমান আছিলে উপস্থিত ইউনানিমাছলি সেইখন প্ৰস্তাৱক তেখেতসকলে সমৰ্থন জনাইছে সেইটো হৈছে এটা হৈছে গ্ৰীণ বৰ্ডৰলেণ্ড মিছন আৰু সেই মিছনৰ জৰিয়তে আমাৰ কেইটামান এইমছ এণ্ড অবজেক্টিভছ বা লক্ষ্য আছে এটাটো হৈছে যে মাছ স্কেলত আমি ট্ৰি প্লান্টেশ্যন কৰিব বিচাৰিছোঁ অলমষ্ট 2000 হেক্টাৰ্ছ অফ লেণ্ড মানে সেইখনত ট্ৰি প্লান্টেশ্যন হ'ব আৰু ইন নেক্সট 2 years অলমষ্ট 1 crore প্লান্টেশ্যন হ'ব 1 crore প্লান্টেশ্যন হ'ব সেইটো হৈছে প্ৰথম উদ্দেশ্য আৰু লক্ষ্য যিহেতু আমি জানো যে গ্লোবাল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ কথা শুনি থাকোঁ সেইটো সকলোৱে জানে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি গোটেই বিশ্বৰ লগত আমি একমত হৈ ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তৰ লগত ভাৰতৰ আমাৰ চৰকাৰ আৰু অসম চৰকাৰৰ লগত একমত হৈ আমি এই সিদ্ধান্তখন গ্ৰহণ কৰিছোঁ আমাৰ BTC হিচাপে আৰু লগতে সেই গ্ৰীণ বৰ্ডৰলেণ্ড মিছনৰ জৰিয়তে প্লাষ্টিক পলিউশ্যনটো যিটো হৈ আছে এতিয়া বিশেষকৈ ছিংগল ইউজ প্লাষ্টিক তেনেকুৱা ধৰণৰ বহুত পলিউশ্যন হৈ আছে সেইটো ৰিডিউচ কৰাৰ কাৰণে এটা মানে আমি বেন কৰিম ছিংগল ইউজ প্লাষ্টিকবিলাক বেন কৰা হ'ব সেইখিনি পদক্ষেপ আজি সেইখিনি কথা আজি আলোচনা কৰা হ'ল আৰু সেইখন গ্ৰাউণ্ড ৱাটাৰটো মেনেজমেণ্ট কৰাৰ কাৰণে মানে সেইটো যাতে এফেক্টেড নহয় সেইটোৰ কাৰণে আমাৰ যিমান সোৰ্স আছে আমি জানো যে আমি ভূটান ফুট হিলছত আমাৰ BTRখন স্থিত জিঅ'গ্ৰাফিকেলি আৰু সেইটোৰ এডভান্টেজ লৈ আমি গ্ৰাউণ্ড ৱাটাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত আমি আগবাঢ়িব বিচাৰিছোঁ আৰু সেইকাৰণে আমাৰ SOPD বাজেটৰ পৰা আমি 2% অফ দি টোটাল SOPD বাজেট 2023-24 সেইটো আমি এলট কৰি আছোঁ আমাৰ গ্ৰীণ বৰ্ডৰলেণ্ড মিছনৰ কাৰণে যাতে আমাৰ মিছনখন ছাকচেছ হয় আৰু লগতে আৰু এটা যিটো এটা বহুত ইম্পৰ্টেণ্ট সিদ্ধান্ত লোৱা হ'ল সেইটো হৈছে বৰ্ডৰলেণ্ড টেৰিটৰিয়েল ৰিজন ফৰ এ ফিউচাৰ অফ চাইল্ড ৰাইটছ শিশুৰ অধিকাৰক লৈ বিশেষ এটা আলোচনা হ'ল আজি আমাৰ এছেম্বলিত আৰু সেইখন এছেম্বলিত এইখিনিয়ে কথা কোৱা হ'ল যে আমাৰ BTRখন আমি শিশু শ্ৰমিক ফ্ৰী কৰিব বিচাৰিছোঁ চাইল্ড লেবাৰ ফ্ৰী কৰিব বিচাৰিছোঁ এক নম্বৰ কথা দ্বিতীয় নম্বৰ কথা বাল্য বিবাহ ফ্ৰী কৰিব বিচাৰিছোঁ ইয়াত যাতে কোনো চাইল্ড মেৰিজ নহয় তো চাইল্ড মেৰিজ ফ্ৰী BTR কৰিব বিচাৰিছোঁ আৰু তৃতীয় নম্বৰ উদ্দেশ্যটো হৈছে এই চাইল্ড এক্সপ্লইটেশ্যন এণ্ড চাইল্ড ট্ৰেফিকিং ফ্ৰী মানে BTR আমি গঢ়িব বিচাৰিছোঁ ইয়াত যাতে কোনো ধৰণৰ কোনো শিশুক যাতে অত্যাচাৰ চলোৱা নহয় এক্সপ্লইট কৰা নহয় আৰু কোনো ধৰণৰ যাতে তেনেকুৱা শিশুবিলাকৰ সৰবৰাহ বা ট্ৰাফিকিং যাতে নহয় এইখিনি ক্ষেত্ৰত আমি ষ্ট্ৰিক্ট এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ এটা সিদ্ধান্তত উপনীত হৈছোঁ আৰু তাৰ কাৰণেও টোটাল SOPD বাজেটৰ 1% এমাউণ্ট ধাৰ্য কৰা হ'ব তো এইবিলাক গোটেইখিনি সিদ্ধান্ত আমাৰ চৰকাৰ ফালৰ পৰা লোৱা হ'ল মই ভাবোঁ যে এইখিনি এটা হিষ্টৰিক এটা মানে ডিচিশ্যন আমাৰ চৰকাৰ ফালৰ পৰা যিটো কেতিয়াও BTR চৰকাৰ হিচাপে ইমান দিন হোৱা নাই তেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা হৈছে তো এইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ বাকী আৰু কেইটামান কথা আছে তো মোৰ লগত মোৰ সতীৰ্থ আছে আমাৰ অনাৰেবল EM তথা सेरफांगुरि बाजार सुरुमा क्रिसमासनि धमाका अफार लाबोदों क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार सुरुमा 15 डिसेम्बरनिफ्राय 31 डिसेम्बरसिम क्रिसमास धमाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दङ नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजार शोरूमजों लोगोसे कुसुगाव फेस्टिव आउटलेट सराइबिल फेस्टिव आउटलेट चिरां जिल्लानि सान्तिपुर फेस्टिव आउटलेट आरो धुबरी जिल्लानि थामाहाट फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय क्रिसमास धमाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजार शोरूमा लोगोसे मोजां अफारफोरबो लाबोदों बेफोरनो जाबाय 90% लन गंनै हेलमेट फ्री केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरो क्रिसमास धमाका अफार एक्सचेन्जजों लोगोसे बाइक बायगिरिफोरनो गांसे ब्लेंकेट फ्री हरफानाय जागोन फुंखा
एन्टारप्राइज बाजार शोरूमा आरो मोजां खाबुबो होबावदों। 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा-मोनफायै एसुइट गिफ्ट हरनाय जागोन। आबुङै मिथिबावनो थाखाय 8158722656 आरो 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन।